Kardom Nilimonjirong Pipi Pinibirta Arjuponitha Dipu DC Office Conference Solalong DC Pen Perangke Amai ing Nippon Phaikuni ni Phai CR ni East Karbi Anglong DC Sri NG Chandradhwa Sinha Pen Perangke Amai ke Phapon Labangso Perangke Amai along Dipu ele Lapen Hauraghat ele Lahini ele Angkang Arloke Doatum Komat ne jong si Arta Plengde Dapita Voter ID Avelang Pulote Selam Pon Melu Lapen bangso apir thepen kache uduntang atumaphan amen ke thanji ke duadim kachelar amen ke chokje amen ke pachok hai huya sai claim pon bomlu labang sover sai online kalite nanglitum BLO long dampen claim damta chok pusi pherangke amaya long tangdak pon যেহেতু আজি আমাৰ ড্ৰাফ্ট পাব্লিকেশ্যনটো আপোনাৰ ওলাই গৈছে গতিকে যিসকলৰ কিবা ক্লেইমছ এণ্ড অবজেকশ্যনছ থাকিব পাৰে এতিয়া ক্লেইমছ এণ্ড অবজেকশ্যন বিভিন্ন ধৰণৰ হ'ব পাৰে কাৰোবাৰ কাৰেকশ্যন থাকিব পাৰে ডিলিশ্যন হ'ব পাৰে তাৰ ভিতৰত কাৰোবাৰ অবজেকশ্যনছ থাকিব পাৰে এতিয়া কাৰেকশ্যন বুলি ক'লে বিভিন্ন ধৰণৰ কাৰেকশ্যন আহে আপোনাৰ নেম কাৰেক্ট কৰিব লগা হয় কিছুমানৰ চাৰনেম কাৰেক্ট কৰিব থাকে এনেকৈ ৰিলেশ্যনশ্বিপ ষ্টেটাছ চেঞ্জ কৰিব থাকে ফটো কাৰেক্ট কৰিব থাকে ডেট অফ বাৰ্থ কাৰেক্ট কৰিব থাকে তেনেকৈ আপোনালোকৰ তাৰ কাৰণে অনলাইন এপ্লাই কৰিবলৈ হ'লে www.nvsp.in এপ্লাই কৰিব পাৰে তাতে ফৰ্ম 6 আছে যদি ফৰ্ম 6ত নিউ এণ্ট্ৰি যি একেবাৰে নিউ ভোটাৰ হয় তেওঁলোকৰ বেষ্ট ডেট হ'ব 1 জানুৱাৰী 2022 তেতিয়া যদি 1 জানুৱাৰী 2022 যাৰ 18 ইয়াৰ্ছ কমপ্লিট হ'ব তেওঁলোকেও এপ্লাই কৰিব পাৰে তেওঁলোকে ফৰ্ম 6ত নিউ এণ্ট্ৰিত গৈ এপ্লাই কৰিব লাগিব ঠিক তেনেকৈ ফৰ্ম 7 আছে ডিলিশ্যন আৰু অবজেকশ্যনৰ কাৰণে ডিলিশ্যন অবজেকশ্যন বিভিন্ন কাৰণত হ'ব পাৰে কাৰোবাৰ শ্বিফটিং হ'ব পাৰে কাৰোবাৰ ডেট হ'ব পাৰে ঠিক তেনেকৈ কাৰেকশ্যনৰ কাৰণে আছে ফৰ্ম 8 মই কৈছোঁৱে কাৰেকশ্যন নেম এজ ডেট অফ বাৰ্থ এইবিলাক কাৰেকশ্যনৰ কাৰণে তাৰোপৰি ফৰ্ম 8A আছে কাৰোবাৰ যদি উইদিন দ্য কনষ্টিটুৱেঞ্চি ট্ৰান্সফাৰ হৈছে উইদিন দ্য মানে LAC যদি কাৰোবাৰ পলিং ষ্টেচন চেঞ্জ হৈছে তো 8A তেওঁলোকে এপ্লাই কৰিব পাৰে আৰু ইন কেছ বেলেগ কনষ্টিটুৱেঞ্চিৰ পৰা তেওঁলোকে এটা নতুন কনষ্টিটুৱেঞ্চিত যাব লাগে সেইটো কিন্তু ফৰ্ম 6তে কৰিব লাগিব তাৰোপৰি এটা মোবাইল এপ আছে ভোটাৰ্ছ হেল্পলাইন এপ তাতো গৈ ভোটাৰসকলে যিসকল এপ্লাই কৰিব পাৰে গতিকে এনেধৰণে কৰিলে হ'ল আৰু যিমান ক্লেইমছ এণ্ড অবজেকশ্যনছ আছে এই সকলোখিনি আমি 30 নৱেম্বৰলৈকেহে গ্ৰহণ কৰিম ছাইটটো হৈছে www.nvsp.in যাব লাগিব তাৰোপৰি আমি অফলাইনো ভোটাৰসকলে তেওঁলোকে ইণ্টেণ্ডেড ভোটাৰ সকলোৱে এপ্লাই কৰিব পাৰে অফলাইন তাৰ কাৰণে আমি সকলোবিলাক BLOলৈকে এটা নিৰ্দিষ্ট পৰিমাণৰ ফৰ্ম সকলোকে দিয়া হৈছে ফৰ্ম 6 ফৰ্ম 7 ফৰ্ম 8 আৰু ফৰ্ম 8 আমি BLOসকলক যাতে তেওঁলোকে অফলাইন এপ্লাই কৰিব পাৰে আহি নিজে সেইটো কাৰণে তেওঁলোকক BLOবিলাকক সকলোকে ফৰ্ম দিছোঁ আৰু কোনোবাই ইয়াতো যদি অসুবিধা পায় অফিচলৈ আহিব পাৰে আহি তেওঁলোকে ইয়াতো আহি এপ্লাই কৰিব পাৰে গতিকে অনলাইন অফলাইন দুটাই সুবিধা কৰা হৈছে যিহেতু কিছুমান জেগাত ইণ্টাৰনেটৰ প্ৰব্লেম হয় খুব ইণ্টেৰিয়ৰ কিছুমান ঠাই আছে মানুহে হয়তো সেইবিলাক গোটেইখিনি কথা গম নাপায় গতিকে তেওঁলোকৰ সুবিধাৰ কাৰণে আমি অফলাইন ফৰ্মৰো ব্যৱস্থা কৰিছোঁ Election Commission of India every year generally summary revision of electoral rolls for the day. With reference to 1st January next year. এই বছৰৰ summary revision, special summary revision 2022 with reference to 1st January 2022. So আমাক এইটো কাৰণে আজি integrated draft rule to publish কৰিব দিছে and this আজিৰ পৰা আজি 1st November পৰা 30th November লৈকে period দিছে for filing of claims and objections মানে যোনগুলো 18 বছৰ হৈছে কোনোবা মাইগ্ৰেটেড হৈ গৈছে কোনোবা মানুহ ঢুকাইছে এইবিলাক সব ক্লেইমছ বা অবজেকশ্যন তেনেকৈ দিয়ে কাৰেকশ্যন দি এই একমাহটো দিছে সো আজি আমাৰ পোলিং ষ্টেচন লোকেশ্যনতে আমাৰ এই ড্ৰাফ্ট ৰুলটো পাব্লিছ হৈছে সো সেইটো কৰাৰ পিছতে আমি চাইমালটেনিয়াছলি কেইদিনমান পিছতে এই যিখিনি এপ্লিকেশ্যন কৰিছে 6 নম্বৰ ফৰ্ম 7 নম্বৰ ফৰ্ম 8A B ডিছপ'জ কৰিব লাগে আৰু সেইটো টিল 28 ডিচেম্বৰলৈকে সব ক্লেইমছ এণ্ড অবজেকশ্যন আমি ডিছপ'জ কৰিম হিয়াৰিং ল'ম বাই দ্য AERO and ERO
হিয়াৰিং লৈ ক্লেইমছখিনি ভেলিড হ'লে এইটো একচেপ্ট কৰিম, যদি ডিলিশ্যন বা অবজেকশ্যন হ'লে সেইটোতো ঠিক কৰিম, আৰু ফাইনেলি এইটোতে কাৰেকশ্যন, কোনোবা নাম ভুল হৈছে, কোনোবা বেলেগ এটা সমষ্টিৰ পৰা বেলেগ এটা সমষ্টি বা সমষ্টিৰ ভিতৰতে যাব, একে ট্ৰান্সপজিশ্যন এইতে কৰিব। আৰু ফাইনেল পাব্লিকেশ্যন উইল বি অন 5th January 2022. Tumpring Lelia Prang Ihum Apache 160 bike a hearing Tangrakpen Kachingkoy. Nijang Karbiang Long Tumpring Agriculture COVID Center Pendam Chot turning along a hearing Tangrakpen Apache 160 bike Kachingkoy. Ihum vet a bike along Kachethap Banke Thompenatum a hearing Tangrakpen ke Phwa Bang Phwamen Jangar Sangma son of Monty Sangma Robert Sangma Rongbong Sangma Arongamen Kheroni Matikola. Koson penlone Kachingkoy inuta thekdunlong ledet ajok chini pamika kedetlo. Birta kiribdunlong ahutke hojai HMM Hospital alongan sekachi langjaphan ponlo. Lapen police atum sitame bike abangke pondetlo. Lapen koson pen si Kachingkoy ma ritarli ponlo pusi birta ribdunlong. BJP party atum phaikuni ni phai CR ni executive meeting amai kangnipon. Bangso amai ada porphai kebalong penpang chengponsi lakhak tretrok nomati constituency angkang okereng ahawar mate okereng auditorium holalong BJP party atum executive meeting amai ingnipon. Bangso amai along mepu ake hai jyoti munglapen alohiman pen chetongdut Karbianglong Autonomous Council Deputy Speaker Ritesh Inghelapen Keshap munglapen arsong rongpe atum chetongdun. Bangso amaya long mati BJP along klembang phubang phidoan lapen APSTN President Secretary atoma phan hangsi ason alam heihui chethan chimun pon. Bangso amaya long bang pharoi siamulut chetongsi mayardi pidun. Hawar ke hat pen by Songterang Karbianglong News. Rong Plimplam Rek Maro Club asai Hemalong Special Rongamai Padupon. Lumbajong Development Block Penpatir Piponsi Rong Plimplam Rek Maro Club asai Hemalong Special Rongamai Padupon. Bangso Amayalong Bali Singnar Pen Maichari Ponsi RD Dojot Pen Chingwai Chingsai Pon. Bangso Amayalong Assistant Video Lapen JE Lapen Alohiamen Pen Kisan Morcha Iskar Bianglong President Sar Mongol Hanse Chetongdun. Bangso Amayalong Rong Thelu Lapen Rong Plimplam Aradatum Chetongdun Pen Mesen Pen Labangso Amai Pachun Pon.